এইটো অকল আজিৰ দিনৰ নহয়, এইটো বহুত দিনৰ পৰা চলি আহিছে। আমাৰ অসমত ধৰক শোণিতপুৰ, গোলাঘাট, তেজপুৰ, আমাৰ এই ধনশিৰি, বিটিয়াৰত, আমাৰ বাক্সা, এইটো এলিফেণ্ট ফ্ৰন এৰিয়া ক'ব পাৰি। আৰু ডিপ্ৰেডেশ্যন তাৰমানে যিটো সংঘাত, এই সংঘাতটো ইয়াতে মানে কমা নাই, বৰঞ্চ অলপ বাঢ়ি গৈ আছে। তো এইবিলাক আমি চলিউশ্যন অনাৰ কাৰণে, এইবিলাক প্ৰতিৰোধ কৰাৰ কাৰণে আমি বহুত চেষ্টা কৰিছোঁ। ধৰক আমি ৰেঞ্জবিলাকত আমি এণ্টি ডিপ্ৰেডেশ্যন স্কোৱাড গঠন কৰি দিছোঁ, যিটো মানে স্কোৱাডে আমাৰ পাব্লিক আৰু ডিপাৰ্টমেণ্টৰ লগত লগ হৈ পেলাই হাতীটো আকৌ জংঘলত পঠিওৱাৰ ব্যৱস্থাটো কৰিব লাগে। সেইটো কৰা হৈছিলে। তাৰোপৰি আমাৰ ষ্টাফ আৰু ৰাইজ মিলি পেলাই কেতিয়াবা ধৰক টৰ্চ লাইট মাৰা, কেতিয়াবা ফটকা ফুটোৱা, কেতিয়াবা ব্লেংক ফায়াৰ কৰা, সেইবিলাক কাৰ্য চলি আছে। কিন্তু আমি দেখা পাইছোঁ এইবিলাকৰ লগত হাতী অভ্যস্ত হৈ গ'ল, হাতী সেইবিলাক ভয় নাখায়। এইটো যথেষ্ট নহয়। সেইকাৰণে আমি এতিয়া চিন্তা কৰিছোঁ, গোটেই ৱাৰ্ল্ডত যিটো মানে এনেকুৱা এলিফেণ্ট ফ্ৰন এৰিয়াবিলাকত চ'লাৰ ফেঞ্চিংটো মানে ব্যৱহাৰ কৰি আছে হাতী প্ৰতিৰোধৰ কাৰণে, এতিয়া আমিও আমাৰ বিটিআৰ চৰকাৰে এইটো খুব মানে এটা ডাঙৰ চলিউশ্যন হ'ব বুলি এইটো পদক্ষেপটো লৈছে। যাৰ ফলত মই বাক্সা ডিভিজনৰ হৈ পেলাই মই এইটো বছৰত মই 25 কিলোমিটাৰ, 25.5 কিলোমিটাৰৰ মই চ'লাৰ ফেঞ্চিং এটা বাজেট মই ধৰিবৰ কাৰণে প্ৰপ'জেল দিছোঁ। হয়তো মানুহৰ 11 কিলোমিটাৰমান এইবাৰ প্ৰথম অৱস্থাত আমাৰ ইয়াত হ'ব। জংঘলটো বচাবৰ কাৰণেতো আমি বহুত চেষ্টা কৰি আছোঁ। আমি বৰ্তমানলৈকে বহুত কেছ আমি তেনেকৈ ধৰিছোঁ। আমি জংঘলত যদি যোৱাটো গম পাওঁ, আমি ডিউটিত যাই পেলাই ষ্টাফ পঠাই, যদি ধৰা পৰে লৈ আহি জেলতো আমি পঠাই দিছোঁ। বহুত গাড়ীও ধৰা হৈছে, বহুত গাড়ী আমি ৰেঞ্জত পৰি আছে, আমি অফেন্স কৰিছোঁ, জেলত পঠাইছোঁ মানুহক। তেনেকৈ এটা প্ৰতিৰোধৰ ব্যৱস্থা লৈছোঁ। আৰু যিবিলাক জংঘল কাটিলে, যিবিলাক জংঘল আমাৰ কমি গ'ল, সেই জংঘলটো আৰু আমি ভৰাবৰ কাৰণে আৰু সেই আগৰ পৰিৱেশটো অনাৰ কাৰণে আমি পাব্লিক এৱাৰনেছো কৰি আছোঁ যে গছ গছনি গাড়িব লাগে। এইটো পূৰ্ণদমে চলি আছে। এতিয়া দুটা কেটেগৰীৰ মানুহ আমি চাব লাগিব। আমাৰ গভমেণ্টৰ যিটো ৰুল, গভমেণ্টৰ যিটো 2006ৰ যিটো আমাৰ ৰুল আছে, এক্ট আছে, সেই হিচাপে যিবিলাক মানুহ 2005 চনৰ 13 ডিচেম্বৰৰ আগত থকাৰ কিবা প্ৰমাণ পত্ৰ দিব পাৰে, বিশেষকৈ ST আৰু 75 OTFD, এইবিলাক যদি প্ৰমাণ দিব পাৰে, তেওঁলোকে এইটো মাটিৰ পাত্ৰটো পাই যাব। আৰু যিবিলাক 2005 চন 13 ডিচেম্বৰৰ পিছত যদি সোমাইছে, জংঘল কাটিছে, সেইবিলাক আমি আইডেণ্টিফাই কৰি আছোঁ, সেইবিলাক আমি ইভিকশ্যনটো কৰিব লাগে। এইটো চৰকাৰৰো এইটো মানে নিৰ্দেশনা আছে। যদি তেনেকুৱা আহে, বৰ্তমানলৈকে বাক্সাত আমি যিটো ছাৰ্ভে কৰিছোঁ, ছাৰ্ভে কৰাতে আমি দেখা পাইছোঁ কিছুমান ডকুমেণ্ট আমাৰ প্ৰডিউচ কৰিছে। তেওঁলোকে মানে প্ৰায়ৰ টু 2005, 13 ডিচেম্বৰ এইবিলাক আমি পাই আছোঁ। আৰু আমি ফাৰ্ডাৰ আমি কৰি আছোঁ, ছাৰ্ভে কৰি আছোঁ, যিবিলাক মানে ৰিচেণ্টলি সোমাই গৈছে, সেইবিলাকৰ ওপৰত আমাৰ একশ্যনটো হ'ব। বঢ়াবৰ কাৰণতে আমি গছ গছনি ৰোৱা